নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই ৰেখাছ আছামিজ ৰেচিপি এণ্ড ব্লগলৈ লৈ আনিছোঁ এগ কাৰী। এইখিনি বনাবলৈ মোক লাগিব কাজুখিনি মই তিয়াই পেলাই কোমল কৰি পিচি ল'লোঁ। এইফালে গেছত কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো যেতিয়া গৰম হৈছে, যিসকলে মোৰ ভিডিঅ' আজি প্ৰথমবাৰ চাইছে তেখেতসকলক নমস্কাৰ জনালোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব। মোৰ ভিডিঅ' ন'টিফিকেশ্যন চবতছে আগতে পাব। পিঁয়াজ ভাজি থাকোঁতে পিছফালে বাচনৰ আৱাজ আৰু পানী ভৰাই আছিলে মায়েও ফিল্টাৰৰ পৰা, সেইকাৰণে আৱাজটো শুনিছে। আৰু পিঁয়াজখিনি মই একদম ৰঙাকৈ ভাজি ল'ম। এইখিনি মই কেনেকৈনো বনাইছোঁ আপোনালোকে চাই থাককচোন ভিডিঅ'টো। পিঁয়াজখিনি যেতিয়া এনেকৈ ৰঙা হৈ গৈছে তেতিয়া হেতাখনেৰে এইখিনি কাঢ়ি দিলোঁ। এনেকৈ যদি আপোনালোকে বনোৱা নাই এবাৰ বনাই খাব, ভাল পাব। পিঁয়াজখিনি নমোৱাৰ পিছত কেৰাহীটো মই মিডিয়ামতে ৰাখিছিলোঁ। এয়া ডিম মই বইল কৰি ৰাখিছিলোঁ আৰু অকিয়াই লৈছিলোঁ আৰু অকণমান কাশ্মীৰী জলকীয়া গুড়ি সানি লৈছিলোঁ কালাৰটো ধুনীয়া হ'ব বুলি, আৰু ৰিফাইন তেলত দি দিছোঁ। অকণমান সময় লৰাই পেলাই ডিমকেইটা ভাজি ল'ম। বেছিকৈ ভাজিব নালাগে, অকণমান সময় লৰাই পেলাই সামান্য কালাৰ এটা আহিলেই হৈ যাব। আৰু এইখিনি হৈ গৈছে, নমাই দিছোঁ। একেখিনি ৰিফাইন তেলতে তেজপাত এটা দি দিছোঁ আৰু ইলাচি 3টা, ডালচেনি অকণমান দি দিলোঁ। এইকেইটা অকণমান হেতাখনে লৰাই লৈছোঁ। ইয়াতে দি দিছোঁ পিঁয়াজ পিচি ৰাখিছিলোঁ, ডাঙৰ পিঁয়াজ এটা, সেই পিঁচা পিঁয়াজটো মই দি দিছোঁ। দি পেলাই লৰাই লৈছোঁ। অকণমান ভাজাৰ পিছত ইয়াতে দি দিছোঁ আদা আৰু নহৰু পিচি ৰখা 2 চামুচ। গেছটো মিডিয়ামতে ৰাখি এইখিনি হেতাখনে লৰাই পেলাই ভাজি আছোঁ। যেতিয়া এইখিনি ভাজি হৈছে তেতিয়া ইয়াতে দি দিছোঁ কাজু। যিখিনি কাজু মই তিয়াই ৰাখিছিলোঁ সেইখিনি পিচিলোঁ আৰু এইখিনি ইয়াতে দি দিলোঁ। দি আকৌ হেতাখনে লৰাই আছোঁ। ইয়াতে অকণমান কাশ্মীৰী জলকীয়া গুড়ি দি দিম, যিহেতুকে ইয়াত হালধি নিদিওঁ। আৰু কাশ্মীৰী জলকীয়া গুড়ি দি পেলাই লৰাই দিছোঁ। এইখিনি অকণমান সময় যেতিয়া ভাজিলোঁ, ভাজাৰ পিছত ইয়াতে দি দিছোঁ নিমখ জোখমতে। নিমখ দি পেলাই আকৌ লৰাই আছোঁ, যিহেতুকে এইখিনি খুব ধুনীয়াকৈ ভাজি ল'ব লাগিব। সেই গতিকে হেতাখনে লৰাই ভাজি আছোঁ। ধুনীয়াকৈ ভাজ খাইছে আৰু ইয়াতে দি দিছোঁ এবাটি গাখীৰ। গাখীৰ দি পেলাই হেতাখনেৰে আকৌ লৰাই দিছোঁ। গোটেইখিনি মিক্স কৰি পেলাইছোঁ। অকণমান সময় এনেকৈ গাখীৰ ঢালি লৰাই আছোঁ। গাখীৰখিনি যেতিয়া অকণমান শুকান নিচিনা হৈ গৈছে তেতিয়া ইয়াতে দি দিছোঁ অকণমান পানী। পানী নিদিলেও হ'ব, যদি আপুনি গাখীৰ দিম বুলি ভাবে আপোনালোকে গাখীৰো দি দিব পাৰিব। মই তেজপাতখিলা আঁতৰাই দিলোঁ, এতিয়া তেজপাতৰ কাম শেষ হৈ গ'ল। সেই গতিকে গেছটো মিডিয়ামত আছিলে, মিডিয়ামৰ পৰা একদম কম কৰি দিলোঁ, যিহেতুকে উতলিছে। আৰু এয়া ডিমকেইটা দি দিছোঁ। ডিমকেইটা দিয়াৰ পিছত বাটাৰ এচামুচ দি দিলোঁ। বাটাৰ দিলে খুব ভাল হয় টেষ্টটো খাবলৈ, সেই গতিকে দি দিলোঁ। আৰু বাটাৰ দিয়াৰ পিছত ইয়াতে অকণমান চেনি দি দিছোঁ।
বেছি নহয়। ইয়াতে এতিয়া দি দিছোঁ কেঁচা জলকীয়া। কেঁচা জলকীয়া কেইটামান ফালি ৰাখিছিলোঁ আৰু কেঁচা জলকীয়া কেইটাও দি দিলোঁ। আৰু যিখিনি পিঁয়াজ মই ভাজি ৰাখিছিলোঁ সেইখিনিও দি দিলোঁ। দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয়নে? খাবলৈও তেনেকুৱাই ধুনীয়া হয়। আপোনালোকে বনাই খাব, ভাল পাব। চাওকচোন কিমান ধুনীয়া হৈছে। আৰু ভিডিঅ'টো ইমান দেৰি চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ।